এয়া জিলাপি বনাবৰ কাৰণে গুড়ত জিলাপি বনালে কালাৰটো অলপমান কলা ধৰণৰ হয়, একো নহয়, খাবলৈতো ভাল হয়, দেখিবলৈ ভাল নহ'লেও চেনীত ধুনীয়া হয় দেখিবলৈ, কিন্তু গুড়ত অকণমান কলা ধৰণৰ হয়, কিন্তু খাবলৈ সোৱাদেই হয়। ধুনীয়া হৈছে একদম, জিলাপিটো একদম মুৰমুৰীয়া হৈছে আৰু ভিতৰত ৰসটো একেবাৰে সোমাই গৈছে। দেখিবলৈ যদিও অকণমান কলা ধৰণৰ হয় গুড়ত বনোৱাৰ কাৰণে, খাবলৈ কিন্তু ধুনীয়াই হয় আৰু সকলো মানুহে খাব পাৰে আজিকালি, গতিকে চেনিটো নাখায়, মই আৰু আগতেও কৈছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন প্লিজ, আৰু যদি সেই ৰেচিপিটো ভাল লাগে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। আজিলৈ এৰিছোঁ, নমস্কাৰ।